নমস্কাৰ, মোৰ নাম শ্ৰীমতী অৰ্পিতালৈ। আজি মই আবৃত্তি কৰিবলৈ লোৱা কবিতাৰ শিৰোনাম এদিন তোমাৰ ঘৰলৈ যাম। কবি শৰৎ হাজৰিকা। এদিন তোমাৰ ঘৰলৈ যাম, তোমাৰ চোতালত ৰ'দ পোৱাম। ৰ'দ পোৱাই পাহাৰটোৰ সিপাৰলৈ যাম। সিপাৰৰ জীৱন উৎসৱত মাটি এডৰা ভাঙিম। তুমি ফল ফুলৰ বাৰী এখন পাতিবা, ঘাঁহ বন গজাই ওখকৈ ঢাপত শাক পুলি দিবা। জপনা মেলি দূৰৈকৈ নাযাবা, বাৰীৰে লাও হেদাঙিবোৰ চাবা। কেৱল তোমাৰ বাবে মই মেঘমলা ৰাগ বৰষুণৰ বোকা পানী ফালি যাম। তুমি মুঠি মুঠি সেউজীয়া উশাহৰ ভূঁই ৰুই যাবা তেজৰ শিৰলোত। মই বাৰী এখনৰ কলকাকলিৰে ভৰা গঁৰালৰ হাঁহ কুকুৰা আনি দিম। বাৰীৰ চোতাল পুখুৰীত সিহঁত চৰিব। তুমি ওলাই সোমাই সিহঁতক ধান এমুঠি ছটিয়াই দিবা। সিহঁত তোমাৰ জোৰণীয়া ছাঁত খেলিব। তুমি জীৱন উৎসৱৰ মাটিত তিতিবা। কেৱল তোমাৰ বাবে মই জুৰিৰ শিলনি, গছ লতা, নদীৰ দীঘল উচ্চাৰণৰ জোনাক বোৱাই আনিম। তুমি বসন্তৰ অপাৰ শস্যৰ ঋতু এটাৰ সাগৰ এখন হৈ উঠিবা। এনে সাগৰত ফুল হ'লে ফল হ'ব। গছৰে অভিদাৰ বেলি হৈ পাহাৰটোৰ সিপাৰে বেৰি ল'ম জীৱন। ধন্যবাদ।